মোৰ মানে কি হয় মই দাদাক বিৰাট সন্মান কৰোঁ আৰু দাদাই সৰুৰ পৰা লগ পাইছে একেবাৰে সৰু নিচিনা মৰম কৰিছিলে চ' মোৰ অলপ ভয়ো লাগে দাদাই যিহেতুকে চব কথা ডাইৰেক্টটো কৈ দিয়ে যদি কিবা বেয়াকৈ কৈ দিয়ে আকৌ কিন্তু কি এটা কথা জানানে বা দাদাই মোক মৃত্যুৰ আগমুহূৰ্তলৈ এষাৰ মানে কথা টানকৈ কৈ নাপালে মোক গালিটো দূৰৰে কথা একো বেয়াকৈ কৈ নাপালে মানে জোৰকৈ কৈ নাপালে ইমান মৰমত ৰাখিলে সৰু যেনেকৈ এজনী ছোৱালীক ৰাখে তেনেকৈ মৰমত মাতিলে মানে মৌ বুলি তো মই চাগে দাদাই কিবা এটা দেখিছিলে সেইটো আশীৰ্বাদ দাদাৰ ভগৱান চব জানে সেয়াই আৰু ৰৈ ৰৈ বিনালে শ্বুটিং কিমান দিন হৈছে তোমালোকৰ ৰৈ ৰৈ বিনালে শ্বুটিং আমাৰ দাদাৰটো এইটো বহুত বছৰৰ ড্ৰিম প্ৰজেক্ট আছিলে 2007 মানতে চাগে ভাবিছিলে দাদাই দেই যেতিয়া মোক মনৰ কইনা কৰি থাকোঁতে তেতিয়াই কৈছিলে যে বহুত বছৰৰ মোৰ এইটো ড্ৰিম প্ৰজেক্ট তই থাকিব লাগিব বুলি যেতিয়া ক'লে তেতিয়াই দাদাই কৈছিলে যে তাৰপাছত তেনেকৈ গৈ দাদাই 2025ত মানে আমাৰ শ্বুট সেই হ'ল ষ্টাৰ্ট হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত আমাৰ শেষ হৈ গৈছিলে ৰৈ ৰৈ বিনালে চ'